Hey guys, welcome to my YouTube channel Mix Entertainment. Thumbnail লিখিটো সকলোৱে গম পাইছেই চাগে আজি ভিডিওটো কিহৰ হ'ব। বহুত দিনৰ মূৰত আপোনালোকৰ আগলৈ এযোৰ হানিজ হাতেৰে কৰা কাপোৰৰ ভিডিও লৈ আহিছোঁ। আশা কৰোঁ ভিডিওটো চাই আপোনালোকে ভাল পাব। কেনেকুৱা পায় কমেন্ট কৰি জনাব। কাপোৰযোৰ মই চান্দিনী কটনৰ চাদৰখনত কৰিছোঁ। কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাব দেই। একদম সহজ মানে কৰিবলৈ, একো মানে বহুত টানো নহয়, বহুত দিন নালাগে কৰিবলৈ। যেহেতু কালাৰটো অৰেঞ্জ কালাৰ কাপোৰত কৰিছোঁ, সেইকাৰণে মই তাত ফুলটো পিংক কালাৰ আৰু য়েল্লো কালাৰ দিছোঁ, লাইট পিংক কালাৰ দিছোঁ। এইটো ফুলটো কুৰ্চা, যোনবিলাক ঊল হয় সেই কুৰ্চা আৰু ঊল দি ব্যৱহাৰ কৰিছোঁ। ইয়াত মানে কাপোৰখনত মই অকল চিলাইহে দিছোঁ, চাদৰখনত অলপ তলফালৰ পৰা মই মানে চিলাইহে দিছোঁ কাপোৰযোৰ, সেইকাৰণে মানে বেছি ধুনীয়া লাগিছে। ইয়াত চাদৰখনত মই কৰা নাই, অকল চিলাইহে দিছোঁ। আৰু তাৰ মানে বেছি ভাল লাগিবলৈ কাৰণে ওচৰত যোনটো ৰিবনছ থাকে যে, সেই ৰিবনছটোৰে এটা সৰুকৈ পাৰি লগাই দিছোঁ। ধৰিব পাৰিছেই চাগে আপোনালোকে। ফুলপাহ মই ভালকৈ আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। আৰু কোনোবাই যদি ফুলপাহ কেনেধৰণে কৰিছোঁ আপোনালোকে যদি শিকিব বিচাৰে মোক প্লিজ কমেণ্ট কৰি জনাব। আৰু মই ব্লেক কালাৰৰ দহি বাতি দিছোঁ আগটোত। পাৰিটো দেখুৱাই দিছোঁ ভালদৰে। এনেকৈ অকল ৰিবনছটো যে অকল সেইটোৱে লগাই দিছোঁ, বেলেগ একো লগোৱা নাই। ভালকৈ দেখুৱাই দিছোঁ হাতৰ পৰা চাদৰখন। আৰু চাদৰখনৰ মাজত দেখিছেই চাগে মই বেছিকৈ ফুল নাই দিয়া। যোনটো একদম মাজৰ ভাগ হয় সেইটোতহে মই অকল এনেধৰণে দিছোঁ। 4টা পিংক কালাৰ দিছোঁ, এটা য়েল্লো কালাৰ দিছোঁ। অকল মাজতহে দিছোঁ, মানে কিনাৰত দিয়া নাই। মেখেলাখন হৈছে ব্লেক কালাৰ, তাত মই য়েল্লো আৰু পিংক কালাৰ দিছোঁ। মেখেলাখন মই ব্লেক কালাৰৰে ৰাখিছোঁ। এনেকুৱা চিম্পুলকৈ কাপোৰবোৰ হ'লে আপোনালোকে যিকোনো ব্লাউজৰ লগতে পিন্ধিব পাৰে, মিক্স এণ্ড মেটচ কৰি। মই এযোৰ ব্লেক কালাৰ ব্লাউজৰ লগত পিন্ধোঁ। দেখিছে আপোনালোকে, ধৰিব পাৰিছে। যোনবিলাকে ঊলৰ কাম কৰে তেওঁলোকে ধৰিব পাৰিছেই চাগে কেনেদৰে কৰিছোঁ। চিম্পুল হৈছে কাপোৰযোৰ, কিন্তু পিন্ধিলে দেখিবলৈ বহুত বেছিয়ে ধুনীয়া লাগে। মানে চবেই সোধে আৰু কেনেকৈ কৰিছা, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আপোনালোকেওতো কোনোবাই এনেধৰণে কৰিব পাৰিব, যোনসকলে জানে কৰিবলৈ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কিন্তু দেই, কমেণ্ট কৰি দিব। আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিহে যাব। যোনসকলে নতুনকৈ চাইছে তেওঁলোকেতো ছাবস্ক্ৰাইব কৰিবই, তেতিয়াহে আগলৈ আৰু ধুনীয়া ধুনীয়া এনেকুৱা কাপোৰৰ মানে ভিডিঅ' আহি আছে, আপোনালোকে দেখিবলৈ পাব। সম্পূৰ্ণ কাপোৰযোৰ এনেকুৱা। এবাৰ মই ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। ব্লাউজটো দেখুওৱা নাই, আৰু ব্লাউজটো অকল মানে কিনা ব্লাউজ এটাৰ লগতে পিন্ধোঁ মই, ব্লেক কালাৰৰ, সেইকাৰণে নাই দেখুওৱা। ভাল লাগিলেও ক'ব আপোনালোকে, বেয়া লাগিলেও ক'ব, ঠিক আছে? তেতিয়াহে গম পাম মই। আৰু তাত যদি কিবা ষ্টাইল কৰি দিওঁ তেতিয়া আৰু বেছি ধুনীয়া লাগিবও পাৰে, আপোনালোকে ক'ব। কেইখনমান ফটো আপোনালোকৰ লগত দি দিছোঁ। ভালসকলে মানে কোনোবাই যদি কৰিম বুলি ভাবিছে এনেকৈ ইয়াৰ পৰা স্ক্ৰীনশ্বট এটা লৈ থৈ দিব।
আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, ধন্যবাদ।